আমি কেইদিনমান আগত কাজি নেমুৰ গুটি বন্ধা দিছিলোঁ কলম কৰা, আৰু সেই কলমত তাৰমানে শিপাবিলাক আহিছে দেখা আজি কাটো। এইটো আৰু আমি পলিচিনত যি বান্ধিছিলোঁ, বান্ধাৰ কাৰণটো এটাই পিপিৰাগিলাকে বাহা নহয়। বেলেগ বস্তাত দিলে বা ঢেৰ পিপিৰাই বাহা লয়, এতিয়া পিপিৰাই বাহা লোৱা নাই। 4 মাহ খুলি দেখা শিপাও বঢ়িয়া শিপা আহিছে। মাটিটো বাৰু এৰি গ'ল, এইটো 4 মাহ দেখা শিপা ধুনীয়াকৈ শিপা আহিছে। এই মাটিখিনি তাৰমানে এৰি গ'ল, কাটনতে অলপ জোৰ পালা হ'লেও গাছডাল নমৰে, কাৰণ শিপা আছেতো। এই শিপাখিনি আছে নহয়, শিপাখিনি থাকিলে তাৰমানে গাছডাল নমৰে। কাজি নেমুৰ যেতিয়া আমি গুটিবিলাকৰ শিপাবিলাক মাৰোঁ, এতিয়া এইটো শিপা চাওঁ ইমান ধুনীয়া শিপা আহিছে। আৰু এনেকুৱা এতিয়া মই পুলিবিলাক পুতি আছোঁ, আৰু যদি এনেকুৱা পুলি লাগে তেতিয়াহ'লে মোৰ তাত আছে বাৰু, বহুত পুলি নাই, কম পুলি আছে দেই, এইকেইটাই আছে 12 মহীয়া। কাজি নেমু লাগি আছে বাৰু, 1 2 3 4 5টা 6 7 8টা পুলি আছে মাত্ৰ, আৰু লাগিলে পাবি এইকেইটা দিনত আহি পুলিটো লৈ যাব পাৰিবি দেই। এইটো বাৰু লাগিয়ে আছিল 12 মহীয়া। মাটিটোৰে গোবৰ আছে, এইটো গোবৰ, শুকান গোবৰ আৰু মাটি। কাজি নেমুটো হৈছিলে 12 মহীয়া, এই 12 মাহ লাগি আছে। মই বস্তাত মই আদা খেতি কৰিছিলোঁ, সেইখিনি আদা খেতিখিনি বহুতেও দি আছে, আদাখিনি চাব বিচাৰিছিল, আৰু আদাখিনি এইখিনি ধুনীয়া পকাইছে চাউল বাৰু। আৰু বহুতে ভিডিঅ' চাই বাৰু কিছুমান আদা খেতিও আছে, মোৰখিনি এইখিনি মই দেখালোঁ বাৰু। ধুনীয়া পকাই পেলাই আহি গৈছে, অলপ বনো হৈছিল, বনখিনি বাৰু অলপ নিগেই দিছোঁ। পোখা কিন্তু ধুনীয়া পোখা হৈছে, আদাখিনিও ভাল হৈছে, কিন্তু প্ৰায় 1 কেজি মানকৈ হ'ব লাগে এটা বস্তাত। যোৱাবাৰ 1 কেজিকৈ হৈছিল, এইবাৰো হ'ব বাৰু 1 কেজি মানকৈ। আমি যিবিলাক ফলৰ পুলি বিক্ৰী কৰিছিলোঁ, সেই পুলি বিক্ৰী কৰি কিছুমান আমি ৰৈ যায় বাৰু, আমি নিজে ৰুব লাগিব, ৰাখি থৈ দিওঁ। আৰু সেই ৰোৱাৰ পিছত এইটো ফুলৰ পুলি, আৰু মই বহুতে বিক্ৰী কৰিছিলোঁ দেই। আৰু ইয়াত ফুল লাগছি চাওঁ, পুলিয়ে ফুলে একদম ডাইৰেক্ট বঢ়িয়া গাঁঠিয়ে গাঁঠিয়ে লাগি আছে, খাবও বিৰাট ভাল, সুন্দৰ হেৰি নহয় তাৰমানে। এই ফুলটো ধুনীয়া ফুল, সৰু চাইজৰো, খাবও বৰ ধুনীয়া, আৰু ধুনীয়া লাগি আছে। কিন্তু গছৰ সেয়া বিশেষ মই একো বিশেষ সাৰ দিয়া নাই বাৰু, যিবিলাক আমাৰ জৈৱিক সাৰ আছে আমি সেইবিলাক চাপি দিওঁ, য'ত যি পাই বুলি মানে। ইয়াৰ কিছুমানে কয় ছাগলী লাইট বেয়া বুলি কয়, কিন্তু আমি ছাগলী লাইটো দিওঁ। এতিয়ালৈকে বেয়া দেখা নাই বাৰু, কিছুমানে বেয়া দেখা পায়। তাৰ মাজত আকৌ ইয়াৰ জিকা গছো এডাল আছিল, জিকাও বঢ়িয়া লাগি আছে। আমি নামধাৰী জিকা পুলি যি বিক্ৰী কৰিছিলোঁ, আৰু এই পুলি বিক্ৰী কৰা এয়া জিকা, আৰু কি দীঘল একে জিকায়ে পুলি একে ডাইৰেক্ট হৈছে। বেয়া নহয়, জিকাটো ভাল জিকাই হৈছে, কিন্তু কিছুমান কেঁকোৰা লাগে, দীঘল জাতৰ জিকাটো এনেকৈ কেঁকোৰা ধৰি যায়। বহুত দীঘলটো জিকাটো, এয়া 1 ফুটমান হ'বয়ে, পায় 1 ফুট আছে। এনেকুৱা চিচা হৈ যায়, তাৰমানে ডাঙৰ জিকাটো অলপ ৰুলে সেনেকুৱা চিচা হয়। তাৰ মাজতো বাৰু ভাল হৈছিল আৰু জিকা।